নমস্কাৰ, মোৰ নাম তন্ময় কাশ্যপ। মই আজি এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনামা মোৰ দেশৰ পতাকা। কবি ৰিকুৰাজ। হো আছোৱা মোৰ দেশৰ পতাকা, গৌৰৱেৰে নাচিছে বতাহৰ হতে, ৰ'দৰ হতে জুৰিছে গান। হালোৱা সজোৱা কৃষক বনোৱা জাতিটোৰ স্বাভিমান, যি তিনিটা ৰং বিচাৰি হাহাকাৰ কৰিছিল এদিন বহুজনে। তেজ আৰু ত্যাগৰ বিনিময়ত, ভাত আৰু ভোকৰ বিনিময়ত, মাতৃৰ বুকু সুদা কৰি গুচি গ'ল বহুজন। এতিয়াও জুহালত জুই লৈ ৰাতি ৰাতি সাৰে ৰয় শ্বহীদৰ মাক। হালখন ৰখাই থৈ পিতাকে চাই দূৰণিলৈ, পাহাৰৰ টিলাটোত কোনোবাই ৰিঙি আই, মই আহিলোঁ পিতাই। শস্যৰ পথাৰৰ বঙিয়াই দি নামি আহিছে এজন যুঁজাৰু, হাতৰ পতাকাখন জাতিটোক দি, মুখৰে মুখ হাঁহি লৈ, বুকুত এজাই গুলি লৈ, দেশৰ স্বাধীনতা আজুৰি আনি আত্মহাৰা হৈ গাইছে সি, বন্দে মাতৰম, বন্দে মাতৰম।